নমস্কাৰ কুকিজ কিটচেনলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰথমে মই আপোনালোক সকলোকে অনুৰোধ জনাব বিচাৰোঁ যে যদি আপুনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ আপডেটৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ইয়াৰ লগতে লাইক আৰু কমেণ্ট কৰি মোক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। বন্ধুসকল, গতানুগতিক ধৰণেৰে খাদ্যবিলাক খাই আমনি লাগে নহয়নে? যিহেতু এতিয়া ভেন্দিৰ বতৰ চলি আছে, গতিকে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা স্পেচিয়েল ভেন্দিৰ ৰেচিপি, ভিন্দি মছলা। আহকচোন চাওঁ এতিয়া ভিন্দি মছলা কেনেদৰে ৰান্ধিব পাৰি। ইয়াৰ বাবে মই 15ৰ পৰা 20টা ভেন্দি লৈছোঁ আৰু তাক মাজতে দুটুকুৰাকৈ কাটি লৈছোঁ আৰু ইয়াতে মই 2 পৰা 3 চামুচ বেচন দিছোঁ আৰু তাৰ লগতে আধা চামুচ নিমখ আৰু 1 চামুচৰ 4/4 অংশ হালধি মিহলি কৰিছোঁ আৰু গোটেইখিনি মই এতিয়া ভালদৰে মিহলি কৰি ল'ম। এতিয়া মই এখন কেৰাহীত অলপমান তেল লৈছোঁ, প্ৰায় 4-5 চামুচমান, আৰু এতিয়া মই এই তেলখিনিতে যিখিনি মই ভেন্দি মেৰিনেট কৰি ৰাখিছিলোঁ সেইখিনি ইয়াত দি দিছোঁ আৰু এইখিনি মই এতিয়া অলপ সময় ফ্ৰাই কৰি ল'ম। ইয়াক মই মিডিয়াম ফ্লেমত ফ্ৰাই কৰিছোঁ। এনেদৰে সঘনাই লৰাই মই ইয়াক ফ্ৰাই কৰি আছোঁ। এতিয়া মই ইয়াতে প্ৰায় 1 চামুচমান পিঠাগুড়ি মিহলি কৰি দিছোঁ। এনেদৰে পিঠাগুড়ি মিহলি কৰি দিলে ভেন্দিখিনি বেছি ক্ৰিপচি হয়, সেইবাবে মই বেচনৰ লগতে অলপ পিঠাগুড়িও ইয়াত দি দিছোঁ আৰু গোটেইখিনি এনেদৰে মই অলপ সময় ভাজি আছোঁ। এনেদৰে প্ৰায় 7-8 মিনিটমান মই ভেন্দিখিনি এনেদৰে ফ্ৰাই কৰি ল'লোঁ আৰু ভেন্দিখিনি এয়া অলপ ৰঙচুৱা হৈছে আৰু এতিয়া মই ভেন্দিখিনি এখন প্লেটলৈ কাঢ়ি ল'ম আৰু এতিয়া এইখন কেৰাহীতে মই ভিন্দি মছলা বনাম। তাৰ বাবে মই ইয়াত 2 পৰা 3 চামুচ মিঠাতেল দিছোঁ আৰু এতিয়া তেলখিনি অলপ গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হ'লে তাতে মই 2টা পিঁয়াজ, 3-4 টুকুৰামান আদা আৰু 4 ফুটামান নহৰু মিক্সিত পিচি পেষ্ট বনাই লৈছিলোঁ আৰু সেইখিনি মই তেলত দি দিছোঁ আৰু ভালদৰে ফ্ৰাই কৰি লৈছোঁ। এনেদৰে মছলাখিনি মই প্ৰায় 5 মিনিটমানৰ বাবে এনেদৰে ফ্ৰাই কৰি আছোঁ। এনেদৰে ভাজি থকাৰ পাছত পিঁয়াজখিনিৰ পৰা অলপ অলপকৈ তেল বিৰিঙিবলৈ লৈছে। এতিয়া মই এটা বিলাহী মিক্সিত পিচি টমেটো পিউৰি বনাই লৈছিলোঁ আৰু সেইখিনি মই ইয়াতে যোগ কৰি দিছোঁ আৰু পুনৰ ইয়াক মই প্ৰায় 2 মিনিটমানৰ বাবে ভাজি লৈছোঁ। এতিয়া মই ইয়াত আধা চামুচ নিমখ যোগ কৰিছোঁ। যিহেতু ভেন্দিখিনিত নিমখ দিয়াই আছে, গতিকে ইয়াত নিমখ কমকৈ দিছোঁ আৰু ইয়াৰ লগতে 1 চামুচ চেনি দিছোঁ আৰু 1 চামুচ জিৰা পাউডাৰ দিছোঁ আৰু গোটেইখিনি এতিয়া মই ভালদৰে মিহলি কৰি ফ্ৰাই কৰি লৈছোঁ। এনেদৰে অলপ সময় ভাজি লোৱাৰ পাছত ইয়াতে মই প্ৰায় আধা কাপ পানী মিহলি কৰিছোঁ। এতিয়া গ্ৰেভিখন অলপ পনীয়া হৈ গ'ল। এতিয়া মই ইয়াতে যিখিনি ভেন্দি ফ্ৰাই কৰি থোৱা আছিল সেইখিনি মই ইয়াত মিহলি কৰি দিছোঁ আৰু গোটেইখিনি ভালদৰে মিক্স কৰি মই অলপ সময় ফ্ৰাই কৰিছোঁ। এনেদৰে প্ৰায় 2 মিনিটমান মই ভেন্দিখিনি ভালদৰে লৰাই ভাজি আছোঁ। গেছটো মই মিডিয়ামৰ পৰা ল'ত ৰাখিছোঁ আৰু এনেদৰে অলপ সময় ভাজি থকাৰ পাছত মই গেছৰ চুইচটো বন্ধ কৰি দিলোঁ আৰু এয়া আমাৰ ভিন্দি মছলা ৰেডি হৈ গ'ল। চাওকচোন কিমান ধুনীয়া লাগিছে। আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে কেতিয়াবা? যদিহে নাই খোৱা এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো নিজৰ বন্ধুবৰ্গ তথা পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আৰু যদিহে আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব আৰু নতুন নতুন ভিডিঅ' আপডেটৰ বাবে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন ইট হেল্ডি এণ্ড ষ্টে ছেফ। বাই বাই।